বগৰী টেঙা মিঠা আচাৰ প্ৰস্তুত কৰিবৰ বাবে মই এই বগৰীখিনি এইদৰে শুকুৱাই ল'লোঁ ৰ'দত হালধি সানি শুকুৱাই লৈছিলোঁ। তাৰপিছত এইফালে বনাবৰ বাবে মই কেৰাহী গৰম কৰি লৈছোঁ। ইয়াতে তেল দি দিম। গৰম হোৱাৰ পাছত তেল গৰম হোৱাৰ পাছত ইয়াতে 1.5 চামুচমান নিমখ দি দিম। এতিয়া ইয়াতে গুড় দি দিম। গুড়খিনি দি লৈ কিছু সময় পগাই ল'ম। গুড়খিনি উতল আহিলে এতিয়া বগৰীখিনি দি দিছোঁ। ইয়াতে বগৰীখিনি দি লৈ এইদৰে অলপ সময় লৰাই ভাজি লোৱাৰ পাছত ইয়াতে দি দিম খুন্দি লোৱা জালুকৰ গুড়ি। খুন্দি লোৱা জালুকৰ গুড়িখিনি দি দিছোঁ। বগৰীখিনি ধুনীয়া গোন্ধ আহিবৰ বাবে ইয়াতে খুন্দি লোৱা মই মছলা এচামুচ দি দিছোঁ। সকলোবিলাক মছলা মিক্স হৈ আছে। এয়া বগৰী টেঙা মিঠা আচাৰ ৰেডি হৈ গ'ল।